হাই ফ্ৰেণ্ডছ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিলোঁ। এয়া ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। এতিয়া 4:30 হৈছে। বহুত গৰম দিছে, সেয়ে জুমনে ৰাতিপুৱাই সাৰ পাইছে। আমিও খিৰিকী-চিৰিকীবোৰ খুলি দিলোঁ, ইমান গৰম। গৰমতে টোপনিয়ে অহা নাই। এয়া জুমনে খিৰিকীখনেৰে চাই আছে। হঠাৎ বৰষুণ এজাক আহিল। এয়া জুমনে খিৰিকীখনৰ কাষত এনজয় কৰি আছে বৰষুণ। এতিয়া অকণমান ঠাণ্ডা পৰিছে। এতিয়া 5টা বাজিছে। জুমনকো অকণমান শুৱাই থওঁ আৰু ময়ো অকণমান শুই যাওঁ। অলপমান পিছত উঠিম। এতিয়া শুই থাকোঁ অকণমান। জুমনে শুই আছে। এয়া মই গা-চা ধুই আহিলোঁ। আজি উঠোতে 7টাই বাজিল। ৰাতিপুৱা সাৰ পাই আৰু টোপনি যোৱাই সাৰেই নাপালোঁ। এনে অইনদিনা জুমনে 5টামানত সাৰ পায়। আজি বহুত সোনকাল সাৰি পাইছে। আজি 4টাতে সাৰ পাইছে। সেয়ে মোৰো আৰু টোপনি লাগিল, সাৰে নাপালোঁ। এতিয়া গা-চা ধুই আহিলোঁ। জুমনে উঠাই নাই। সি অকণমান পিছত উঠিব। সি ৰাতি ভালকৈ টোপনি অহা নাছিল। এতিয়া মই একাপ ৰঙা চাহ খাই লওঁ। এয়া আমাৰ জুমনে শুই উঠিলে। এতিয়া মই তাক অকণমান চেৰেলেক খুৱাই লওঁ। সি শুই উঠিয়ে তাৰ গাড়ীখনত উঠিছে। মই জুমনক চেৰেলেক খুৱাই উঠিলোঁ আৰু আমিও ৰাতিপুৱাৰ ভাত-তাত খাই উঠিলোঁ। এয়া জুমনক চাওকচোন, তাৰ কাণ্ড। সি চব আলনাৰ কাপোৰবোৰ চব মাটিত দলিয়াই থৈছে আৰু তাৰ বাক্সাত কাপোৰবোৰ থৈ দিওঁ। তাৰ সদায় ব্যৱহাৰ হোৱা কাপোৰবোৰ, সেইবোৰো সি মাটিত চব পেলাই দিছে আৰু চেণ্ডেলবোৰো মাটিত দলিয়াই আছে আৰু সিয়ে ভৰাই থৈ আছে। এয়া চব বিচনাৰ কাপোৰ-চাপোৰো সি টানি আনি বেয়া কৰি থাকে। বহুত দুষ্ট হৈছে সি এতিয়া। জুমনে বহুত টাইম খেলিলে। এতিয়া তাক মই গা-চা ধুৱাই দিলোঁ আৰু মোৰো দুপৰীয়াৰ ভাত-তাত হৈ গ'ল। আমি অকণমান পিছত খাম। জুমনক দুটামান ভাতো খুৱাই দিলোঁ। এতিয়া তাক মই খুৱাই থওঁ। দুপৰীয়াৰ ভাত-তাত খাই শুই গ'লোঁ। ভিডিঅ' আৰু কৰা নহ'ল। আজি মূৰটো ইমান বিষাই আছিল, ৰ'দ দিয়াই নে কি নাজানো, ইমান মূৰটো বিষাই আছিল। এতিয়া অকণমান কমিছে। সেয়ে ভাবিলোঁ ভিডিঅ'টোকে কণ্টিনিউ কৰোঁ। শুই উঠিলোঁ অকণমান আৰু জুমনেও শুই উঠিলে। এতিয়া তাক অকণমান বিস্কুট খোৱাওঁ আৰু আমিও চাহ-তাহ খাই লওঁ। তেতিয়াহ'লে চাই যাব ভিডিঅ'টো। জুমনক বিস্কুট খোৱালোঁ আৰু মা, হাজবেণ্ড, ভণ্টিহঁতক চাহ দিলোঁ। মোৰ চাহ খাবলৈ মন নগ'ল। মই নিউট্ৰিলাইফে খালোঁ। মোৰ এইকেইদিন গাটো সিমান ভাল নহয়। দুৰ্বল লাগি আছে আৰু মূৰটোকো বিষাই আছে। সেয়ে মই নিউট্ৰিলাইফ খাব লৈছোঁ। নিউট্ৰিলাইফটো মই বহুত দিন খোৱাই নাছিলোঁ। আগতে প্ৰেগনেঞ্চি সময়ত সদায় খাইছিলোঁ। এতিয়া বহুত দিন খোৱাই নাই। এইটো সকলোৱে খাব পাৰে। নিউট্ৰিলাইফে মানুহৰ শৰীৰৰ প্ৰতিটো অংগৰ উৎকৰ্ষণৰ বাবে প্ৰয়োজন হোৱা সকলো ধৰণৰ ভিটামিন, কেলছিয়াম ইত্যাদিৰ লগতে চকু, চৰ্ম, যৌন শক্তি, সুৰক্ষা, দুৰ্বলতা, ৰক্তহীনতা আদি সকলো ধৰণৰ সমস্যা দূৰ কৰি সুস্বাস্থ্য গঢ়াত সহায় কৰে। গৰ্ভৱতী মহিলাৰ বাবেও বহুত ভাল আৰু যিসকলে নতুনকৈ মাক হৈছে, ব্ৰেষ্ট ফিডিং কৰে, সেইসকলৰ কাৰণে এইটো বহুত বেছিয়ে ভাল। আৰু ইয়াতে প্ৰটিন, ভিটামিন, কাৰ্বহাইড্ৰেট, মিনাৰেল চবখিনি ইয়াতে পোৱা যায়। নিউট্ৰিলাইফটো 3টা ফ্লেভাৰ পোৱা যায়, ভেনিলা ফ্লেভাৰ, চকলেট ফ্লেভাৰ আৰু এটা আছিল, সেইটো মই খাই পোৱা নাই। এই দুটাই খাই পাইছোঁ। ভেনিলাটো এটা খাইছোঁ আৰু এইটো বহুতটাই খালোঁ।
পৰি যাবা নুমানো Sumda. Kan boleh diamo. Nah, kau itu nak kerja. এতিয়া 8টা বাজিলে মই এতিয়া ভাত বনাবলৈ আহিলোঁ এয়া দালি সিজিব দিলোঁ আৰু এয়া মায়ে ভাজা কুটি দিছে মিক্স ভাজা এখন আৰু এয়া বেঙেনা কুটি দিছে এইখিনি মই এতিয়া ভাজো বাবু পৰি যাবা নুমা চেৰখান তুলি থ সিংকে নুঠে তুলি থৈ দিয়া চেৰখান পৰি যাবা তুমি নুমা তাৰ পৰা নুমা হাঁহ খাইছ ন আমি তাক হামু দাং পৰি যাবা নুমা চেৰখান তুলি থ এতিয়া তুমি ভাল চলি না চেৰখান তুলি থ মনক ভাত তাত খোৱালোঁ এতিয়া 10টা বাজিছে আমি 10:30 মানত খাম এতিয়া তাক মই খোৱাবলৈ আনিছোঁ আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাব লগা একো নাছিলে এটা নৰ্মেল দিন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত নতুন যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব তা হামু দিবি না আমি হামু দিবা না কেনেকৈ হামু দিবা তুমি চকু মুজি দিয়া হামু দে তুমি হামু দিয়া আমাৰ বাবু চকু মুজি দিয়া বাই দে টাটা চুম দিয়া তা বাই